হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ, কি খবৰ আপোনালোকে? আশা কৰোঁ সকলোৰে ভাল। তো গাইছ, বৰ্তমান আমি আছোঁ এতিয়া আউনীআটী সত্ৰত। তো মই আজি গাটো ভাল নহয় দেখি মাতটো শুনিয়ে গম পাইছে। তো আমি বৰ্তমান আউনীআটী সত্ৰতে আছোঁ। তো বলক এনেকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আউনীআটী সত্ৰৰ পৰিৱেশ দেখাম। তো বলক। এইফালে চাগে আউনীআটী সত্ৰৰ এইফালে ধুনীয়াকৈ গেটখন লিখি দিয়া আছে। ইয়াত লেখা আছে 1665 চন। এয়া মই অকণমান ডাঙৰকৈ দেখুৱাই দিছোঁ ৰ'ব। 1653 চনতে এইখন স্থাপিত কৰা হৈছিলে। তো দেখিছে। তো মোৰ ভইচটো ভালকৈ নাহিব কাৰণ মোৰ মাতটো ভাগি আছে, শুনিয়ে গম পাইছে। তো বলক আমি গৈ পেলাই গোটেই সত্ৰখন চাওঁ ভিতৰত সোমাই। তো মই যি দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক। তো সত্ৰলৈ সোমাই প্ৰথম দেখিব এইখন গেটখন ইয়াত লেখা আছে শ্ৰী গোবিন্দ জয়তে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পালন মহোৎসৱৰ শ্ৰীকৃষ্ণ লাভলীলা উপলক্ষে ধৰ্মপৰায়ণ ৰাইজলৈ ইয়াত ধুনীয়াকৈ এইখন গেটখন লিখি দিছে। তো গেটখন পাওঁহে আমি দলংখন পাম। দলংখনৰ অকণমান আগলৈ গৈ আমাৰ কমলাকৈ আউনীআটী সত্ৰখন পাম। তো চাই থাকক ভিডিঅ'টো। তো গাইছ, সত্ৰৰ বাকৰিতে এখন মেলাও পাতে, সেই মেলাখনো দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ। মই যিমানখিনি পাৰে দেখুৱাবলৈ চেষ্টা কৰিম। তাতে মিউজিয়াম আছে, একুৰিয়াম আছে, যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। তো গাইছ, দেখিছে সত্ৰৰ বাকৰিতে মেলা পাতে প্ৰত্যেক বছৰে ৰাস মহোৎসৱৰ ওচৰৰ হেৰিতে। তো গাইছ, সত্ৰৰ ফ্ৰণ্টত দেখিছে ভাগ সত্ৰৰ মেইন গেট ভাগ। তো আমি চেনেলযোৰ থলোৱা নেকি? তো গাইছ, আমি তাত চেণ্ডেল কিছু থ'লোঁ। চেণ্ডেল কিছু থৈ আমি গৈ আছোঁ এতিয়া মেইন সত্ৰলৈ। সত্ৰ আছে এই পোনে পোনে। তো আমি সত্ৰলৈ গৈ আছোঁ। যিমান পাৰোঁ দেখুৱাবলৈ চাম। তো ভিডিঅ'টো চাই থাকিব অকণ স্কিপ নকৰাকৈ। তো মোৰ গাটো ভাল নহয়, মাতটো শুনিয়ে গম পাইছে। তো মই তথাপিও আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। তো ভিডিঅ'টো চাব সকলোৱে। তো গাইছ, এইফালে যে দেখিছে এইখিনি হ'ল আকাশবন্তি বুলি কয়। এইখিনি দেখিছে ৰাসৰ সময়তে এইবিলাক মানে হেৰি কৰে কি মানুহকেইজনে খুলিয়ে আছে ৰ'ব, মই দেখুৱাইছোঁ ৰ'ব অকণমান। তো গাইছ, চাওক এই মানুহকেইজন দেখিছেনে? সেইকেইজনে খুলি আছে। এয়া খুলি আছে মানে বন্তি চন্তিবিলাক। এতিয়া ৰাস শেষ হ'ল নহয়, ৰাস কালি শেষ হৈছে। তো ৰাস শেষ হোৱাৰ পিছত এতিয়া বহীবিলাক খুলি আছে আৰু যোনবিলাক তাত লগাইছিলে সামগ্ৰীবিলাক খুলি আছে। ইয়াত ধুনীয়াকৈ দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। ইফালে এটা পুখুৰী আছে আৰু সেইফালে এটা পুখুৰী আছে। মই দুয়োটাই দেখুৱাম ধুনীয়াকৈ, যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো মোৰ ভিডিঅ'টো চাই থাকিব সকলোৱে। তো গাইছ, সত্ৰলৈ সোমাই আহি প্ৰথম দেখিব এইকাৰণে দেখিছেনে কিমান ডাঙৰ ডাঙৰ এইবিলাক বাঁহেৰে বনোৱা খোল দুটা থৈ দিছে। তো সিফালে যাম আমি, এইফালে যাম। সেইফালে মেইন নামঘৰ ভাগ আছে, আমি নামঘৰ ভাগো দেখুৱাম। তো গাইছ, এইভাগ হ'ল মিউজিয়াম ভাগ। মোক যিমান পাৰোঁ দেখুৱাবলৈ চাম মিউজিয়ামত, কাৰণ ভিডিঅ' কৰিবলৈ নিদিয়ে। তো গাইছ, মই যে কৈছিলোঁ সত্ৰৰ এইভাগ হ'ল মেইন বৰ নামঘৰ ভাগ, এইভাগ হ'ল সত্ৰৰ নামঘৰ ভাগ। তো মই অলপ ভিতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইছ, মই ইয়াৰ পিছত আউনীআটী সত্ৰৰ মেইন আকৰ্ষণটো হ'ল ইয়াতে এজোপা ডাঙৰ তুলসী গছৰ খুঁটা আছে। তো মই সেই খুঁটাবোৰকে দেখুৱাবলৈ চেষ্টা কৰিম। তো আমি এতিয়া নামঘৰৰ ভিতৰত সোমাইছোঁ আৰু বৰ নামঘৰৰ সিংহাসন ভাগ। তো গাইছ, ইয়াৰ পিছত মই আমাৰ মই যে কৈছিলোঁ যোনভাগ মানে তুলসী গছডাল, সেইডাল দেখুৱাবলৈ চেষ্টা কৰিম। এডাল ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। তো বলক, আগফালে আছে সেইডাল, তাত আছে। তো দেখুৱাবলৈ চেষ্টা কৰিম বলক। তো গাইছ, মই যে কৈছিলোঁ সত্ৰৰ মেইন আকৰ্ষণ তুলসী গছডাল। তো তুলসী গছডাল ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। এডাল হ'ল বৰ তুলসী। তো এডাল চাওক কিমান ডাঙৰ হয়, নিজৰ চাৱত দেখিছে। মই ভাবিছোঁ দুডাল আছে, ইয়াৰ সৰু এডালো আছে। সৰুডাল এইটো হ'ল সৰু খুঁটাটো। মই এবাৰ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। তো গাইছ, এইফালে এখন চাওক, এখন ধুনীয়াকৈ চাইনবোৰ্ডখন দি দিছে। ইয়াত লিখিয়ে দিছে, আপোনালোকে পঢ়ি চাব। মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ এখন।
তো গাইছ নেক্সট আমি একুৰিয়ামটোলৈ যাম তাত আছে একুৰিয়ামটো সেইটো তো মই একুৰিয়ামটো দেখুৱাম তো বলক ভিডিঅ' চাই থাকক গাইছ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ থাকে তাত এতিয়া বৰ্তমান নাই তো দেখুৱাব নোৱাৰিম তো মই এতিয়া আপোনাক যে কৈছিলোঁ নেক্সট একুৰিয়ামটো দেখুৱাম বুলি তো গাইছ এইটো হ'ল একুৰিয়ামটো তো বলক আমি একুৰিয়াম ব'লা হ'ব নগ'লে ব'ল এইটো বনটো দি দিছে হ'ব তো গাইছ চাগে এভাগ হ'ল একুৰিয়াম ভাগ কি ধুনীয়া ধুনীয়া মাছ আছে পেলাই চাগে মাছ কাছৰ চব আছে তো গাইছ সেইটো কমেণ্ট কৰি ক'ব এই মাছটো কি মাছ এইটো দেখিছেনে এই মাছটো কি মাছ কমেণ্ট কৰি ক'ব হোঁ তেতিয়াহ'লে চাগে এইকেইটা তো গাইছ এই দুটা দেখিছেনে কাছ দুটা এই গছজোপাৰ ওচৰত দুটা আছে তো গাইছ এয়া মই একুৰিয়াম ভাগ দেখুৱালে তো এইফালে চাগিনে সৰু সৰু মাছ এইফালে কি ধুনীয়াকৈ পানীও ওলাই আছে তো গাইছ আৰু আছে অলপ মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো আমি যাম এতিয়া এইফালে দেখিছে এইটো হ'ল নামঘৰ বৰ পুখুৰীটো কিমান ডাঙৰ হয় মানে নামঘৰৰ কাষতে আছে আৰু আমাৰ সত্ৰৰ নামঘৰ কাষতে আছে তো সিফালে সত্ৰৰ যিমানখিনি মানুহ সেই মানুহখিনি থাকে মই সেইখিনি মানে ঘৰখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো আমি এতিয়া যাম সেইফালে যাম তো চাই থাকিব ভিডিঅ'টো আৰু ইয়াতে ডাঙৰকৈ বনাই থোৱা মানে যোনটো আমাৰ পাতে যে মৎস্য অৱতাৰ ভাওনা ভাগ তো মৎস্য অৱতাৰ ভাওনা ভাগৰ মাছ ভাগো আছে তো মাছ ভাগো দেখুৱাম তো চাই থাকিব ভিডিঅ'টো তো গাইছ আমি বৰ্তমান গৈ আছোঁ আগফালে আমি চাৰিহাতি ফুৰিবলৈ গৈ আছোঁ মানে দেখুৱাবলৈ গৈ আছোঁ তো এইফালে আছে সেইফালেও মানুহ থাকে এইফালে থাকে সেইফালেও থাকে তো এই পিছফালেও থাকে যিমান পাৰোঁ দেখুৱাম তো আমি এতিয়া আগত গৈ আছোঁ আমি এই ছাইডটো নাযাওঁ আমি এই ছাইডটোত যাম এইফালে দেখুৱাবলৈ চেষ্টা কৰিম তো গাইছ বৰ্তমান আমি পূবহাটীত আছোঁ তো তাৰপিছত আমি যাম উত্তৰহাটী সেইফালে উত্তৰহাটী আছে উত্তৰহাটী চাম তো গাইছ মই যে কৈছিলোঁ মাছ ভাগ আছে পশ্চিমহাটী ফালে দেখুৱাম তো এইভাগ বহুত ডাঙৰ মানে সত্ৰে বনোৱা হয় তো গাইছ বৰ্তমান আমি এতিয়া পূবহাটী পৰা হ'লে এইফালে চাওঁ এইখন আছিল পূবহাটীখন কিমান ডাঙৰ হয় কিমান মানুহ থাকিব পাৰে চাওঁ তো এতিয়া আমি গৈ আছোঁ উত্তৰহাটী আছে এইখন হয় উত্তৰহাটী তো আমি উত্তৰ মানে ইয়াত বিশেষকৈ মই ঘৰখিনি দেখুৱাবলৈ চাইছোঁ কিমান পৰিষ্কাৰ কৰি ৰাখে মানে তো গাইছ মই যে কৈছিলোঁ মাছ ভাগ আছে সেই তাত মই অলপ ওচৰত গৈ দেখিব ভালকৈ সিফালে আছে সিটো ছাইডত আছে মানে ঘৰটো কাষতে আৰু তো গাইছ দেখিছে কিমান বাহিৰতে কিমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড তাত জাপি ৰাখিছে তো গাইছ এইভাগত মই আগৰ পুৰণা সিংহাসন ভাগ এটা দেখিছে ফটো ধুনীয়াকৈ তো গাইছ মই যে কৈছিলোঁ মাছ ভাগ এইভাগ দেখিছে মাছ ভাগ কিহৰ হয় ভাগ কাঠৰে বনাইছে নেকি এইবিলাক কাঠৰে বনাই পেলাই ধুনীয়াকৈ থৈ দিছে যেতিয়া ভাওনা চাওনা পাতে তেতিয়া ইয়াৰ পৰা আনি আৰু ভাওনা প্ৰদৰ্শন কৰে